নমস্কাৰ, মই দীপশিখা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় সুখী আছে, সুস্থ আছে। আমিও আমাৰ ঘৰৰ পৰিয়ালটো সুখী আছোঁ, সুস্থ আছোঁ। মই এতিয়া বিয়া ঘৰলৈ যাবলৈ কাপোৰ চাপোৰ পিন্ধি ৰেডি হ'লোঁ আৰু এতিয়া মই বিয়া ঘৰলৈ যাম। আজি পিছে মেইন বিয়াখন নহয়, আজি ৰাতি মটেল দিব, কাইলৈহে মেইন বিয়াখন। আৰু এতিয়া দিনত আখৈ ভাজিব আৰু কিবা কিবি কাম আছে আৰু সেইবিলাকে অলপ কৰিমগৈ বুলি ভাবিছোঁ। আৰু আমাৰ গাঁৱৰ পৰা বেছি দূৰত নহয়, সেইটো কাৰণে আমি কিছুমান সিহঁতৰ ঘৰত কাম কাজবোৰ কৰি দিছোঁ আৰু মই মামীয়ে কৈছোঁ তাইক, আৰু সেইটো কাৰণেতো কিছুমান দায়িত্ব মোৰ ওপৰত থাকিবই আৰু সেই দায়িত্ববোৰে পালন কৰিব লাগিব। আৰু তথাপিও আপোনালোকক মই যিমানখিনি পাৰোঁ দেখাম, আমাৰ বিয়াখন কেনেকৈনো হৈছে, কি কি নিয়মত কৰা হৈছে, আমাৰ এইফালে কি নিয়ম কৰে, সকলোখিনি মই দেখাম বুলি ভাবিছোঁ। সকলোখিনি দেখাম বুলি কৈছোঁৱে, তথাপিও কামৰ মাজত মই যিমানখিনি পাৰোঁ সিমানখিনিয়ে দেখাম আৰু আপোনালোকে চাই থাকিব। বিয়া ঘৰলৈ আমি এতিয়া গৈ আছোঁ আৰু বিয়া ঘৰ পাবলৈ বেছি দূৰ নাই। আৰু বিয়াৰ ঘৰলৈ আহি পাই মই প্ৰথমতে চবখিনিয়ে ভাজি লৈছোঁ আৰু চব ভজাৰ পাছতে আখৈ ভাজিব লাগিব। আখৈ মই অকলে নাভাজোঁ বাৰু, আমি কেইবাজনীও ভাজিম আৰু আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। মায়েও কাম কৰি আছে, মাও আহিলে আমাৰ লগতে, চেনি ভৰাইছে, চাহপাত ভৰাইছে, এইবিলাকে কাম কৰিছে এনাইকে। এইফালে মানুহবিলাকে তামোল কাটিছে। আখৈ এতিয়া ভাজি থকা হৈছে আৰু আমাৰ ইয়াত এনেকৈ ভাজে। আপোনালোকৰ তাত কেনেকৈ আখৈ ভাজে আপোনালোকে কমেণ্টত জনাব। আমাৰ ইয়াত এইদৰে আখৈ ভজা হয়। আখৈবিলাক বাচি আছে আৰু আখৈবিলাক ভালকৈ বাচি মেলি থ'ব লাগিব, নহ'লে কাইলৈ খাব লাগিব যিহেতুকে, সেইকাৰণে ভালকৈ আখৈবিলাক বাচিছে। এইফালে চাহ দিবলৈ গৈছে, এইফালে আখৈবিলাক বাচি থৈছে আৰু আখৈবিলাকত ধান লাগি থাকে, আপোনালোকে জানে চাগে, আৰু সেইটো কাৰণে ভালকৈ বাচি থ'লেহে কাইলৈ খাব পৰা যাব। সেইকাৰণে কেইগৰাকী মানে এইফালে আখৈখিনি বাচি আছে আৰু এইফালেতো ভাজি আছে। কইনা গা ধুৱাবলৈ নিয়া নিয়ম কৰিছে মাকে। আপোনালোকৰ ফালে এনেকুৱা নিয়ম কৰেনে? এতিয়া ছোৱালীবিলাকে মেহেন্দি আঁকিছে, ফালে ভণ্টিজনী আঁকি আছে, এতিয়াজনীয়ে মেহেন্দি আঁকি দিছে। ঘৰৰ মানুহবিলাকে কেতিয়া কৰিছে, আমাকো কৰিলে, মই ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। বিস্কুট মৰ্টন বিতৰণ কৰা হয়, বিলাই দিছে। এয়া মানুহবিলাকে অলপ ফূৰ্তি কৰিছে। আমাৰ ইয়াত এতিয়া মানুহবিলাকে এনেকুৱাকৈ ফূৰ্তি কৰে আৰু বিয়াৰ ভগাৰ পাছত